কৃষ্ণ ঔ হৰি ঔ ৰাম। ভাগৱত তাৎপৰ্য প্ৰথম কীৰ্তন। কৃষ্ণ সূৰ্য ভৈলন্তয়োদিত নাম ধৰ্ম কৰি লাবিদিত সত্য যুগে প্ৰথমত ব্ৰহ্মাদি দেৱযত হৰিনাম কৰিলা গোপুত কিন কৃপাময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লোপুত। সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিৰ নাম কৰিলা গোপুত। হৰিৰ নাম ব্ৰহ্মা আদি দেৱতাবিলাকে কি কৰিছে, হৰিৰ নামবিলাক গুপুত কৰি ৰাখিছে। কিন কৃপাময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লোপুত। আৰু এই নাম ধৰ্মতা লুপ্ত কৰি থৈ দিল। যিটো মহাম্লেচ্ছ জাতি হিয় শুদ্ধ হৈয়াতি মুখে মাত্ৰ হৰি নাম লৈ কলিৰ ভয়ত গয়া নামত শৰণ লৈয়া ৰহিল সমস্ত ধৰ্মচয়। যিটো মহাম্লেচ্ছ জাতি, সৰু সৰু যিবিলাক জাতি আছে মানুহৰ, সিও কি হয়, শুদ্ধ হয়। কেনেকৈ শুদ্ধ হয়? হৰিৰ নাম মাত্ৰেই ললেই শুদ্ধ হয়। কলিৰ ভয়ত গৈয়া নাম শৰণ লৈয়া ৰহিল সমস্ত ধৰ্মচয়। আৰু এই ধৰ্মটো থাকিলে এইটো কলি কাল ঘৰ পাপৰ নাহি কেৱৰ আতহিত চিন্তিলা প্ৰজাৰ জগতৰে পাপ হৰৈ স্মৰণে নিস্তাৰ কৰৈ হেনো নাম কৰিলা প্ৰচাৰ। ইটো কলিকাল ঘৰ কলিকাল, আৰু এই ঘৰ কলিকালত পাপৰ নাহিকেৱৰ, পাপৰ কোনো সীমা সংখ্যা নাই, ইমান পাপ। আতহিত চিন্তিলা প্ৰজাৰ, আৰু প্ৰজাৰ মানুহৰ মাজত এটা কি কৰিলে, প্ৰচাৰ কৰিব বুলি ভাবিলে। জগতৰে পাপ হৰৈ, জগতৰে পাপ হৈ স্মৰণে নিস্তাৰ কৰৈ, এক মনে এক চিত্তে যদি কৃষ্ণৰ নাম গুণ গায়, তেতিয়াহ'লে কি হয়, পাপ বিলাক নাইকিয়া হয়। আৰু পাপ নাইকিয়া হলে কি হব, নাম ধৰ্ম প্ৰচাৰ কৰিলে। ৰসাগৰ কলি আতহৰি নাম লৈ ধৰ্ম অৰ্থ পাৱৈ মোক্ষ কাম সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে বিদিত কৰিলা হৰি নাম। দশৰ সাগৰ কলিয়ে কেৱল দশ ধৰি ৰাখে। আত হৰিৰ নাম লৈ ধৰ্ম অৰ্থ পাৱৈ মোক্ষ কাম। আৰু ধৰ্ম অৰ্থ মোক্ষ কাম একমাত্ৰ হৰিৰ নাম ললেহে এইবিলাক হয়। সমস্ত পাপ সিজে, সমস্তকে দায়াতৰে সকলোকে দয়া কৰে। আৱে দেৱ দামোদৰে ভগৱন্তই বিদিত কৰিলা হৰিনাম, পুনৰ নাম ধৰ্ম প্ৰচাৰ কৰিলে।
মন্ত্রতন্ত্র যজ্ঞ যত তপতীর্থ কৌটি হত হরিনাম অধিক হবাতে কিন ভাগ্য কিন ভাগ্য হেন হৰি নাম লাগ পাইলা লোক মুখত সাক্ষাতে আৰু তন্ত্ৰ মন্ত্ৰ যজ্ঞ তপ তীৰ্থ কৌটিহত এক হৰি নামৰ বাহিৰে আৰু বেলেগ হ'বই নোৱাৰে। কিন ভাগ্য হেন হৰিৰ নাম লাগ আৰু মনুষ্য জাতিক ইমান কৃপা কৰিছে ভগৱন্তই কেৱল হৰিৰ নাম মুখত ললেহে কি হয় পাপ লগে লগে শেষ হয় বিনাশ হয়। যিটো নাম নেৰৈ মুখে পাইলে মোক্ষ মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈল জগতৰে কৰিলে কহিতো নৰে কৌটি কৌটি পুৰুষ উদ্ধাৰ যিটো নাম নেৰৈ মুখে যিজনে হৰিৰ নাম মুখে নচাৰে পাইলে মোক্ষ মহাসুখে আৰু সেইজনে মোক্ষ পাব। জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ আৰু কৃষ্ণই কি হব তুষ্ট হব কৃষ্ণৰ মনৰ বাঞ্ছনা পূৰণ কৰা হব। সেই গুৰু ভৈলা জগতৰে কৰিলে কহিতো নৰে সেইজন মানুহে কৰিলে কৌটি কৌটি পুৰুষ উদ্ধাৰ হব। আৰু সেই একান্ত ভকত জনে যদি শুদ্ধ হৈ কৃষ্ণৰ ভগৱন্তৰ নাম স্মৰণ কৰে তেতিয়াহ'লে তাৰ পুৰুষ কৌটি কৌটি পুৰুষ কি হব উদ্ধাৰ কৰিব পাৰিব। পাতক সুখান বন হৰি নাম হুতাখন অনেকতে দহি কৰৈ স্বৰ্ণ হেন নাম প্ৰচাৰিলা পাতকী নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ। যেনিবা শুকান পাতত চলাই মাৰি দিলে জুই জ্বলালে ফৰফৰকৈ শেষ হৈ যাব গোটেইখিনি পুৰা যাব ঠিক সেনেকৈ যিটো পাপ আছে সেই পাপখিনি একমাত্ৰ যদি হৰিৰ নাম লয় তেতিয়াহ'লে সেই পাপ আৰু নাথাকে। সেই পাপ কি হব যিজন পাতকী সেইজনৰ কি হব নিস্তাৰ পাব পাপখিনি নাইকিয়া হব হৰিৰ নামে পাপ পুৰি পেলাব। দেৱৰ ঈশ্বৰ হৰি কান্ত মহা যত্ন কৰি লৈ এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মোক্ষ পাইবে নলাগে দূৰ যাইবে আশা হৰি হবাৰ হিয়াত। দেৱৰ ঈশ্বৰ হৰি দেৱতাবিলাকেৰো ঈশ্বৰ কোন হৰি নাৰায়ণ কৃষ্ণ আৰু তান্ত মহাযত্ন কৰি লৈও একো শৰণ সাক্ষাৎ আৰু তেওঁলোকেও কি কৰিছে হৰিৰ চৰণত শৰণ লৈছে সাক্ষাতে। যাৰ ইচ্ছা মোক্ষ পাইবে যাৰ ইচ্ছা আছে মোক্ষ পোৱাৰ কাৰণে তেতিয়াহ'লে দূৰত যোৱাৰ কোনো দৰকাৰ নাই হৃদয়ত ভগৱন্ত আছেই কেৱল একান্ত মনে একান্ত চিত্তে কেৱল কি ল'ব লাগে হৰিৰ নাম স্মৰণ কৰিব লাগে হৰিৰ নাম ল'ব লাগে। কৃষ্ণৰ কিংকৰে কহে হৰিৰ নামে পাপ দহে ৰাম নাম হবাত অধিক যিটো জনে নাম স্মৰই সকল পাতক হৰৈ অনায়াসে পাৱৈ মুকুতিক
কৃষ্ণৰ কিংকৰে কহে, কৃষ্ণৰ কিংকৰ মানে আমিয়ে কৃষ্ণৰ কিংকৰ, আমিয়ে কওঁ, কি কওঁ, হৰিৰ নামে পাপ দহে, হৰিৰ নামে পাপ দহন কৰে, ৰাম নাম সবাতো অধিক, ৰাম নাম মানে সকলোতকৈ অধিক, যিটোজনে নাম স্মৰয় সকলো পাতক হৰয়, তাৰ সকলো পাপ হৰণ কৰি পেলাই, নাইকিয়া কৰি পেলাই, অনায়াসে পাৱৈ মুকুতি পাব। জগত নিস্তাৰ হেতু কৰিলা গৰুৰ কেতু, ইবাৰ বিদিত হৰি নাম, আয়ু যায় আলে জালে, কেতিখনে ধৰে কালে, নিৰন্তৰে বলা ৰাম ৰাম। জগত নিস্তাৰৰ হেতু কৰিলা গৰুৰ কেতু, গৰুৰ কেতু কাই নাৰায়ণ, ইবাৰ বিদিত হৰিৰ নাম, ইবাৰ উদয় হৈছে, কি হৈছে হৰিৰ নাম, আয়ু যায় আলে জালে, আয়ুবিলাক আলে জালে যায়, কেনেকৈ যায় গমেই পোৱা নাযায়, কেতিকখনে ধৰে কালে, সেইকাৰণে কোন সময়ত কালে ধৰে তাৰ কোনো ঠিকনা নাই, যাতে কালে ধৰাৰ আগে আগে কি হয় হৰিৰ নাম মুখত থাকে, তেতিয়াহ'লে নিৰন্তৰে বলা ৰাম ৰাম ৰাম, কৃষ্ণ, হৰি, ৰাম।